আসসালামু আলাইকুম হেল্ল' ফ্ৰেণ্ডছ, মই আজি বহুত টেষ্টি এটা ৰেচিপি বনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেতিয়াহ'লে আহক মই ৰেচিপিটো আৰম্ভ কৰোঁ। ইয়াৰ বাবে মই প্ৰথমতে লৈছোঁ মচুৰ দালি এবাটিমান। দালিটো মই 1 ঘণ্টাৰ কাৰণে পানীত তিয়াই ৰাখিছোঁ। তাৰপিছত মই লৈছোঁ আলু লৈছোঁ আৰু নহৰু লৈছোঁ, কেঁচা জ্বলা 2টা লৈছোঁ, পিঁয়াজ 1টা লৈছোঁ। এইখিনি সৰু সৰু কৰি মই কুটি লৈছোঁ আৰু ফোড়নৰ বাবে কালি জিৰা আৰু বগা সৰিয়হ লৈছোঁ। এইখিনি মিক্সাৰত দি মই ধুনীয়া এটা পেষ্ট বনাই ল'ম। প্ৰথমতে মই আলুখিনি দি দিছোঁ, তাৰপিছত মই দালিখিনি দিম। এনেকৈ গোটেইখিনি দি মই ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। আপোনালোকে এই দালিৰ বহুত পেষ্ট বনাই ফ্ৰিজত থৈ কেইবাদিনো বনাই খাব পাৰিব। এয়া চাওক, মই এতিয়া দালিখিনি দি দিলোঁ, পিঁয়াজখিনি দি দিম, নহৰুখিনি, কেঁচা জ্বলা মই 2টা দিছোঁ। আপোনালোকে জ্বলাটো বহুতো দিব পাৰিব, যিহেতু মোৰ সৰু ল'ৰা ছোৱালী খাব, সেইকাৰণে মই জ্বলাৰ পৰিমাণটো কম দিছোঁ। ইয়াতে মই পানী ব্যৱহাৰ নকৰাকৈ এটা ধুনীয়া পেষ্ট বনাই ল'ম। এয়া চাওক, মোৰ এইখিনি পেষ্ট ৰেডি হৈ গৈছে। এতিয়া মই নমাই ল'ম। ইয়াতে মই এক্সট্ৰা কোনো পানী ব্যৱহাৰ কৰা নাই। দালিৰ পৰা যিখিনি পানী ওলাইছে সেইখিনি দি হৈ গৈছে। এতিয়া মই চাউলৰ গুড়ি দি দিলোঁ 2 চামুচ, চুজি দি দিলোঁ 1 চামুচ, নিমখ দি দিলোঁ সৰু চামুচ দি আধা চামুচ, জিৰা ধনিয়া পাউডাৰ দি দিলোঁ আধা চামুচ, ৰং গুড়া দি দিলোঁ আধা চামুচ আৰু জ্বলাৰ গুড়ি দি দিলোঁ আধা চামুচ। এইখিনি গোটেইখিনি মই মিহলি কৰি ল'ম। এয়া চাওক, মোৰ এইখিনি হৈ গ'ল। গোটেইখিনি মোৰ মিহলি কৰা হৈ গ'ল। এইফালে মই কেৰাহী এটাত 2 চামুচ মই ৰিফাইন তেল দি দিছোঁ। এতিয়া মই সৰিয়হ আৰু কালি জিৰাটো দি দিম। এইখিনি যেতিয়া ফুটিব মই গেছটো অফ কৰি এইখিনি ঠাণ্ডা কৰি ল'ম। এয়া চাওক, এইখিনি মোৰ হৈ গৈছে। এতিয়া মই এইখিনিত মিলাই ল'ম। গোটেইখিনি আকৌ মই এবাৰ মিহলি কৰি ল'ম। এয়া চাওক, এইখিনি মোৰ ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ বটলত সোমাই আপোনালোকে এনেকৈ বনাব পাৰিব। মোৰ সুবিধাৰ কাৰণে মই গাখীৰৰ পলিথিনত এটা সোমাই লৈছোঁ। এতিয়া মই এনেকৈ ৰবট এখন দি মই বান্ধি ল'ম। আৰু এই চাইডটো মই কেঁচি দি কাটি ল'ম। এইফালে মই তেলখিনি গৰম হ'বলৈ দিছোঁ। এয়া চাওক, মই কেঁচিখন দি এনেকৈ সৰু কৰি এখন কাটি ল'ম। মই এইখিনি হৈ গ'ল। এতিয়া মই ভাজিম। আপোনালোকে ডিজাইনো কৰিব পাৰে। মই ডিজাইন কৰা নাই, মই দীঘল দীঘল কৰি বনাই লৈছোঁ। আপোনালোকৰ আলহী আহিলে এনেকৈ বনাই খুৱাব পাৰিব। আপোনালোকৰ ইমানে যে তাৰিফ কৰিব, আপুনি আচৰিত হৈ যাব। এয়া চাওক, আপোনালোকে এনেকৈ গধূলি চাহ কফি লগত খাব পাৰিব বনাই। বহুত টেষ্টি হয়। এবাৰ বনাই চাবচোন। কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। এনেকৈ এখন চামুচ দিয়ে মই লৰাই লৰাই ভাজি ল'ম। এইখিনি মোৰ হৈ গৈছে। এতিয়া মই প্লেট এখনত নমাই ল'ম। এয়া চাওক, এইখিনি হৈ গ'ল। কিমান ধুনীয়া। মই আকৌ এনেকৈ গোটেইখিনি ভাজি ল'ম। এয়া চাওক, মই দীঘল দীঘল কৰি দিছোঁ। আপোনালোকে এই ৰেচিপিটো যদি এবাৰ বনাই খায়, আপোনালোকে ইমানেই ভাল পাব, বহুতেই ভাল পাব খাই। আৰু মই চুজিখিনি দিয়াৰ কাৰণে বহুত ক্ৰিস্পি হৈছে এইখিনি। এই ৰেচিপিটো যদি আপোনালোকে এবাৰ ট্ৰাই কৰে, তাৰপিছত আপোনালোকে গধূলি চিংগৰা পকৰি খোৱা পাহৰিয়ে যাব। তেতিয়াহ'লে এই ৰেচিপি নিশ্চয় এবাৰ ট্ৰাই কৰিব। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে প্লিজ লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেণ্ড আৰু ফেমিলিৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আল্লাহ হাফেজ।